Hello friends, welcome to MT Assamese. আজি মই তোমালোকৰ কাৰণে লৈ আহিছো ITI allotment letter দিলে বা ITI কাউন্সেলিংৰ ৰিজাল্ট দিলে তোমালোকে কেনেকৈ মোবাইলৰ পৰা চেক কৰিব পাৰিবা। সো প্ৰথমতে তোমালোকে ক্ৰম ব্ৰাউজাৰ ওপেন কৰি লবা। সো ক্ৰম ব্ৰাউজাৰ ওপেন কৰাৰ পিছত তোমালোকে ITI ৱেবছাইটটোত মাৰি দিবা। সো www.itiassam.nic.in তাৰপিছত তোমাৰ ৱেবছাইটটো ওপেন হোৱাৰ পিছত তোমালোকৰ নিজৰ লগইন আইডি আৰু পাছৱৰ্ড আৰু সিকিউৰিটি পিন দি লগইন কৰি ল'বা। সো মই ইয়াত অলৰেডি এটা লগইন আইডি মই বেলেগ এজনৰ পৰা লৈ থৈছোঁ তোমালোকক দেখুৱাবৰ কাৰণে। সো তাৰপিছত ছাবমিট কৰি দিয়াৰ পিছত এইখন পেজ ওপেন হৈছে। সো তোমালোকে দেখিবলৈ পাইছা ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইজ 108176। সো তাৰপিছত দেখিবলৈ পাইছা হোম, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ, তোমাৰ ৰেজিষ্ট্ৰেশ্যন ডিটেইলছখিনি দেখাব ইয়াত। তাৰপিছত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন ডিটেইলছখিনি চাবলৈ পাইছা, তোমালোকে কি নাম আছে, কি হয়, ৰেংক কিমান, ডিটেইলছ দেখুৱাইছে। তাৰপিছত ডিছপ্লে ফিল্ড চইচ, সো কি ট্ৰেড তুমি সিলেকশ্যন কৰিছিলা, সো সেই ট্ৰেডকেইটা দেখুৱাব তোমাৰ ইয়াত। সো ইয়াত মই সিলেকশ্যন কৰা মতে অকল 3টা ট্ৰেড সিলেকশ্যন কৰি থোৱা হৈছে, ইলেক্ট্ৰিচিয়ান, ফিটাৰ আৰু মেকানিক মটৰ ভেচিকেল। সো NCBTত কৰা হৈছে আৰু গোটেইকেইটা তিনিচুকীয়া ডিষ্ট্ৰিক্টত কৰা হৈছে, মানে তিনিচুকীয়া ITIত কৰা হৈছে, বগুৰি ITIত। সো তাৰপিছত তোমালোকে দেখিবলৈ পাইছা চেঞ্জ পাছৱৰ্ড, তোমালোকে পাছৱৰ্ড চেঞ্জ কৰিব পাৰা। নহ'লে ইয়াত তোমালোকে দেখিবলৈ পাইছা নেক্সট এলটমেণ্ট লেটাৰ। যদি তোমালোকে কাউন্সেলিঙৰ ৰিজাল্ট চাব বিচাৰা তেনেহ'লে এই এলটমেণ্ট লেটাৰত ক্লিক কৰিবা। আৰু যদি এলটমেণ্ট লেটাৰত ক্লিক কৰাৰ পিছত তোমালোকে এখন লেটাৰ আহে, ইয়াততো দেখুৱাইছে তোমাৰ ইউ ডিড নট গেট এনি ছিট ইন দিছ ৰাউণ্ড অফ কাউন্সেলিং, মানে এইজন ল'ৰাই এতিয়ালৈকে এই ফাৰ্ষ্ট কাউন্সেলিঙত মানে ফাৰ্ষ্ট ৰাউণ্ডত ছিট নাই পোৱা। যদি তোমালোকে ছিট পোৱা তেনেহ'লে তোমালোকৰ তাত দেখুৱাব এখন লেটাৰ আহিব। সেই লেটাৰখন তোমালোকে পঢ়ি চাবা, তোমালোকে ক'ত পাইছা আৰু কোনটো ট্ৰেডত পাইছা। সো সেইটো তাত লিখা থাকিব। সো থেংক ইউ ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। তোমালোকক মই ইমানখিনিয়ে ইনফৰ্মেশ্যন দিবলৈ আছিলে, ধন্যবাদ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইবটো কৰি ল'বা। সো থেংক ইউ ফ্ৰেণ্ডছ।